তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আজি ব্লগটোৰ জৰিয়তে এনে এটা কথা ক'ম যিটো নাকি আজি আমাৰ সকলো মনৰ আৱেগৰ কথা। গাইজ চাওক, আমাৰ জুবিনদাৰ মৃত্যু হোৱাৰ পিছদিনা কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে কৈছিলে জুবিনদাৰ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে মাত মাতি যাব। কিন্তু আজি মই এই ব্লগটোৰ জৰিয়তে ক'বলৈ খোজোঁ গাইজ, সেইবিলাক আজি ইউটিউবাৰসকল ক'ত গ'ল, ক'ত আছে সিহঁতে, আজি কিয় মাত নামাতে, আজি অকলে কিয় গৰিমা বৌ মাত মাতিবলগীয়া হৈছে। গাইজ চাওক, আৰু এটা কথা ক'বলৈ যদি কওঁ তেনেহ'লে আপোনালোকে বেয়া পাব। আপোনালোকে আগতে জুবিনদাৰ মৃত্যু হোৱাৰ পিছত পৰাই জাষ্টিক ফৰ জুবিন গাৰ্গ বুলি লিখিছিলে, কিন্তু আজি এই বস্তুটো ক'ত গ'ল, ছ'চিয়েল মিডিয়াত এই বস্তুটো কিয় বন্ধ হ'লে। অৰ্থাৎ মই এই ব্লগটোৰ জৰিয়তে আপোনালোকক এটা কথাই বুজাই আছোঁ, আমি যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপাওঁ তেতিয়ালৈকে ছ'চিয়েল মিডিয়াত এই বস্তুটো বন্ধ হ'বলৈ নিদিওঁ। গাইজ চাওক, জুবিনদাৰ মৃত্যু হোৱাৰ পিছত কিছুমান মানুহে জাষ্টিকৰ কাৰণে অৰ্থাৎ ন্যায়ৰ কাৰণে ইমান মাত মাতিছিল, লাগিলে মোক ফাঁচি দিয়ক তথাপিও আমাৰ জুবিনদাৰ ন্যায় দিয়ক। তো এই কথাটোও কৈছিল। তো আপোনালোকে এই কথাটো শুনি লওক। শুনা পাইছে নিশ্চয়, ই কৈছে জুবিনদাৰ ন্যায় লাগিবই, কিন্তু সেইবিলাক আজি মানুহ ক'ত গ'ল, অকলে আমাৰ গৰিমা বৌ মাত মাতিবলগীয়া হৈছে। তো গাইজ, মই এই ব্লগটোৰ জৰিয়তে আৰু এটা লাষ্ট কথা কৈ দিওঁ, আপোনালোকে কেতিয়াও জাষ্টিক ফৰ জুবিন গাৰ্গ এই বস্তুটো ছ'চিয়েল মিডিয়াত বন্ধ হ'বলৈ নিদিব, কাৰণ এই বস্তুটো বন্ধ হৈ গ'লে আমি অসমৰ সম্পদ হেৰাম। তো গাইজ, এনেকুৱা ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, কাৰণ মই এনেকুৱা ভিডিঅ' দি থাকিম।